खुलुमबाय प्राइम 24 हेडलाइन्सआव आं रमेन बर'। भुटान हाजोआव नारानाथा हानाय अखाजों बेनि आफां ओनसोलाव गोबां दैबाना सोमजिदों। बे दैबानाजों गोबां ओनसोलफोरा बारि बागान न' बां गासिबो सिलिंखार जाजोब्बाय। मख'नो गोनांदि बे दैबानाजों आफां ओनसोलाव थानाय जायगानि औवानि दालांफोरा बायजोबनो गोनां जादों। बे दैबानाजों 40,000निबो बारा सुबुंफोर थांलाय फैलाय खालामग्रा औवानि दालाङा बायनानै गोबां हालाय हाफाय जानांगौ जादों। मख'नो गोनांदि तामुलपुर आरो काउली लामाखौ फोनांजाबग्रा दालांखौ दिनैसिम पाक्कानि बानायनि थाखाय ओनसोलनि थागिबिफोरा माखासे जेंनायाव गोग्लैनांगौ जादों। बेनिखायनो बे दालांखौ थाबैनो बानायना होनांगौनि दाबि दैखांदों। दानिया बेनि माखासे नुथायखौ नायदिनि। আমি এইটো বাঁহৰ ব্ৰিজ নিৰ্মাণ কৰিছিলোঁ। মোটামুটি 3-4টা গাঁৱৰ ল'ৰা আমি 50-60 জন ইয়াং ল'ৰা আমি ব্ৰিজখন নিৰ্মাণ কৰিছিলোঁ। মোটামুটি 3 মাহ দিনে ৰাতি আমি এটা খাটি পালে বহুত কষ্ট কৰি নিৰ্মাণ কৰিছোঁ। ঘৰৰ পৰা কিছুমানে ধান বিক্ৰী কৰি, কিছুমানে তামোল বাগান জীয়া বন্ধক দি এনেকৈ বস্তু আনি পেলাই আমাৰ এই বাঁহৰ দলংখনত পইচা খাটাই পেলাই নিৰ্মাণ কৰিছিলোঁ। 3 মাহ লাগিছিল। যি নহওক আমি নিৰ্মাণ কৰি পেলাই 1 বছৰ মানুহবিলাক কাউলী কুমাৰীত যাতায়াত কাৰণে বহুত সুবিধা হৈছিলে। চৰকাৰক আমি বহুত আবেদন জনাইছিলোঁ, মানে আমাক পাকা দলং এখন লাগে। পাকা দলং নিৰ্মাণ কৰি দিয়া নাই। সেই কাতৰত আমি গাঁৱৰ ল'ৰাই মিলি পেলাই আমি পইচা নিজৰ ধন দি পেলাই 5 লাখ টকা মোটামুটি প্ৰগ্ৰাম খৰচ কৰি আমি নিৰ্মাণ কৰিছিলোঁ। মাজতে আৰু আমাৰ এইটো বছৰত কাবাই বদমাইশি কৰি জুই লগাই দিছিলে। সেই জুইও আমি মোটামুটি 50 ফুট জাগা পুৰি গৈছিল। সেই আমিও বাঁহ আনি কিবা আনি আমি মোটামুটি 70-80 হাজাৰ টকা দি আমি আৰু নিৰ্মাণ কৰি পেলাই মানুহে আৰু যাতায়াত কৰি আছিলে। ইমান কষ্ট কৰি আমি বাঁহৰ ব্ৰিজখন টিকাই ৰাখিছোঁ। এতিয়া আজিৰ দিনত পানী আহি পেলাই লৈ গ'ল বাঁহৰ ব্ৰিজখন। চৰকাৰক এটা আবেদন জনাইছোঁ কি বাঁহৰ ব্ৰিজখন লৈ গ'ল যদি চৰকাৰে বনাই দিব ইচ্ছা আছে তা আমাক এখন পাকা দলং বনাই দিয়ক। ইলেকশ্যন আহিলেতো বহুত কয়, মিটিঙত কিবা কয়, টিভিত কৈ থাকে দলং বনাই দিম, দলং বনাই দিম, ডাঙৰ ডাঙৰ কাম কৰি দিম, ৰাস্তা বনাই দিম। সেইকাৰণে মানে ইমান ডাঙৰ এখন নদী কাউলীত মোটামুটি 40,000ৰো অধিক লোক আছে। এতিয়া বিজেপি চৰকাৰ চেণ্ট্ৰেলত আৰু অসমত থকাতেও আমাৰ এই দলঙৰ মটঙৰ নদীৰ দলং এখন নাই। পাব্লিকে মিলি পেলাই এখন দলং দিছিল, এইটো লৈ গ'ল। আজি কাউলীৰ পৰা কুমাৰীঘাটা যদি ডেলিভাৰী হয় বহুত কষ্ট হয় যোৱাৰ কাৰণে। পৰহি ৰাতি এটা এম্বুলেঞ্চ আহিছে, মটং নদীত ফাঁচি দিছে। মই নিজে ৰাতি 2টা বজাত যাই পেলাই ট্ৰেক্টৰ আনি পেলাই গাড়ীখন উঠাই মোটামুটি 1.5 ঘণ্টা সময় লাগছে। মই উঠাই পেলাই কাউলীত পঠাইছোঁ। সেইদিনা আৰু কি গাড়ী আহি ফাঁচি দিছে, মই উঠাই দিছোঁ। ট্ৰেক্টৰ নিজা ট্ৰেক্টৰ আছে, মই আনি পেলাই উঠাই দিছোঁ। সেইখিনি কাম আমি কৰি আছোঁ। চৰকাৰে যদি দলং বনাই নিদিয়ে, কোনোবা চৰকাৰৰ গাড়ী যদি আহি ফাঁচি যায় ৰাতি 2টা বজাত 1টা বজাত, সেইখিনি চৰকাৰে আহি পেলাই উঠাব লাগিব। সেইখিনি আমি কৰি আছোঁ। এই চৰকাৰৰ কামখিনি আমি যদি কৰিব, আমাৰ পাব্লিকৰ কামটো কিয় চৰকাৰে কৰিব নোৱাৰে? সেইখন আমি চৰকাৰক এটা আবেদন জনাইছোঁ কি আমাক এখন মটঙৰ যি পাকা দলং লাগে, স্থায়ী দলং আমাক লাগে। যদি স্থায়ী দলং নোৱাৰে মোটামুটি 40,000 মানুহ আমি বন্ধ হৈ যাম। কুমাৰীঘাটা তামুলপুৰ ৰঙিয়া গুৱাহাটী যোৱাৰ কাৰণে আমাক এই 40,000 যদি মানুহক চৰকাৰে চায় যে আমাক এই দলংখন লাগে, আৰু যদি 40,000 মানুহ নাচায় তেতিয়া আমাক দলং নালাগে। কৈ দিয়ক কি ক'ব? হয়, মই তাৰমানে কুমাৰীঘাটাৰ পৰা কাউলী সংযোগী ৰাস্তা যোনটো এখনে মটং নদীৰ ওপৰত বাঁহৰ দলংটো আছিল। ইতিমধ্যে আজি ৰাতিপুৱাই মই সদায় এইটো ৰাস্তা দি আপ ডাউন কৰোঁ। আজি ৰাতিপুৱাই যেনে মই বাইকখন সিফালে পানী বেছি আছিল কাৰণে বাইকটো তাতে সিপাৰত থৈ আহিলোঁ। থৈ অহাৰ লগে লগে ইতিমধ্যে মই আহি পেলাই দলংখনত ভৰি দিয়াৰ লগে লগে তাৰমানে একদম মানে এনেকৈ মানে গৈ বানপানী এনেকৈ তাৰমানে ভয়ংকৰ আহিছে আজি। মানে লগে লগে তাৰমানে বাঁহৰ দলংটো একদম মানে নৈয়ে উঠাই লৈ গ'ল, একদম মোৰ চকুৰ সন্মুখতে। মই আহি মাত্ৰ ভৰিখন দিছোঁ, যদি অলপ মানে 2 মিনিট মাত্ৰ যদি মই ওপৰত যাওঁ তেনেহ'লে ময়ো তাৰমানে একদম পানীৰ লগত দলঙৰ লগতে যাওঁ। তাৰপিছতে স্থানীয় ৰাইজ আছিলে, ৰাইজেও আৰু তাৰে পৰা আটাব লাগে তই দলংখন উঠবা নালাগে, একদম লগে লগে নাম ইমিডিয়েট দলংটো গেল ইফালে। অহাৰ লগে লগে চাওঁ একদম মোৰ চকুৰ সন্মুখতে একদম দলংটো একদম নদীয়ে পানী একদম লৈয়ে গ'ল। তাৰপিছত মানে যিহেতু বাঁহৰ দলংটো ইমান বছৰ ধৰি মটঙৰ ওপৰত এখন দলং নাই, যিহেতু এটা বাঁহৰ দলং এটা নিৰ্মাণ কৰিছিল ৰাইজে, আমাৰ বহুত সুবিধা হৈছিল। আমি সদায় যিহেতু কুমাৰীঘাটা অহা যোৱা কৰোঁ, তাতে দোকান কৰোঁ, সেই হিচাপত তাৰমানে দলংখন থকাতে আমাৰ বহুত সুবিধা আছিল। এতিয়া বৰ্তমানতো আজিৰ পৰাতো যিহেতু বাঁহৰ দলংটো নাই, আমাৰ কুমাৰীঘাটা ৰাইজৰ আৰু কাউলীবাসী ৰাইজৰ বহুত অসুবিধাৰ সন্মুখীন হ'ল আজিৰ কাৰণে, যিহেতু দলংটো নাই। মই চৰকাৰক এটা আহ্বান জনাওঁ, অতি সোনকালে এটা পকা দলঙৰ এটা নিৰ্মাণ কৰি দিয়ে চৰকাৰক অনুৰোধ জনাওঁ। रादाबखौ दैथायहरदों तामुलपुरनिफ्राय सुक्रान्त बर'।